মানে হিমন্ত মামাক কিবা অলপ কৈ দিয়া কি ক'ম এতিয়া ৰাস্তা আমাৰ নাই এতিয়া ক'ব লাগে এতিয়া কি ৰে আপুনি সুধি আছোঁ কি 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 কৈ আছে অলপ দূৰত থাকাচোন এইবিলাক সুধি আছোঁ ভিডিঅ' বনাই দেখা নাই নেকি আৰু আপোনাৰ হেৰি কি আছিলে ঘৰটো ক'ৰ পৰা আহিছে আপুনি মৰিগাঁৱৰ পৰা আহিছোঁ আপোনাৰ আছে নিদিয়ে দিয়কচোন মানুহটো নাই থাকিলে মই কিয় নিদিওঁ নাই ককা আছে যদি নাই ঐ নাই মই এনেই সেই মানে হেৰি তৰকাৰী অলপ আনিব গৈছোঁ আলহী ঘৰ এইফালে ইণ্টাৰভিউ লৈ আছোঁ মাজতে আকৌ ডিষ্টাৰ্ব দিব আহিছা আপুনি দিয়কচোন কিবা আপুনি তাতে বহি থাকচোন নমস্কাৰ মই শৰৎ আপোনালোকে চাই আছে শৰৎ খোৱা ইউটিউব চেনেল আকৌ পুনবা আপোনালোকৰ মাজলৈ এটা মজা পেং লৈ আহিছোঁ আৰু আজি অকণমান দূৰত আহিলোঁ পেং কৰিবৰ কাৰণে বেছি নহয় আৰু 5-6 কিলোমিটাৰমান দূৰত আহিছোঁ চ' আৰু মোৰ লগত মজা লগৰ এজন আছে মানে চ' তাক মানে অকণমান ভিখাৰী চিষ্টেমত অকণমান বনাই লৈ আহিছোঁ আৰু এণ্ট্ৰি হ'ব লাগে আহি যোৱা এইজন মোৰ লগৰে হয় বাৰু এনেকৈ তেনেকৈ ডাইৰেক্ট ৰিয়েলিষ্টিকৰ ভিখাৰী নহয় চ' অকণমান অনুভৱটো কৈ দিয়া হয় আজি ভিকে পাত লৈ ভালে লাগিছে মানে পাত লৈ নহয় বাৰু পেংটো কেনেকৈ কৰিম মানে পেংটো কেনেকৈ কৰিম ভাবি পোৱা নাই বাৰু তথাপিও কৰিম আৰু মজা মজা আৰু মই লগত থাকিম ভয় খাব নালাগে কোনো হয় চ' বঢ়িয়া আৰু যিসকলে মোৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰা নাই তো ফ'ল' কৰি ল'ব ডিছক্ৰিপশ্যনত লিংক দিয়া আছে মজাকৈ ফ'ল' কৰি ল'ব আপডেটবিলাক পাই থাকিব চ' ব'লক ভিডিঅ'টো চাওক আৰু এনজয় কৰক তো গাইজ মানে বহুতখিনি ৰখি নাপায় আৰু মাজতে বিশেষ ব্যক্তি এজন লগ পালোঁ চ' কামৰ মাজতে অকণমান টাইম দিলে আমাক ভালো লাগিলে আৰু আপোনাৰ নামটো জনাব অলপ মোৰ নাম শ্ৰী নগেন দেৱনাথ নগেন দেৱনাথ আপুনি কিবা কাম কৰে নেকি কাম আমি হাট বজাৰ কৰোঁ কাপোৰৰ মানে এতিয়া ক'ত গৈছিলে গড়মাৰী বজাৰত গমাই গৈছিলে তাৰপৰা আপুনি এনে ঘৰৰ ফালে এনে হেৰি না মানে কিবা চাকৰি তাকৰি কৰা মানুহ তেনেকৈ আছে নেকি চাকৰি নাই নাই নেকি চাকৰি নাই অঁ আৰু আপোনাৰ ঘৰত ফেমিলি কিমান মানে পৰিয়াল কিমান আমাৰ 5জন মানে ক'ব মানে ভাইটি কিবা কিবি আছে নেকি ক'বচোন না আমাৰ পৰিয়ালৰ আমাৰ ল'ৰা 3টা আৰু আমাৰ 5জন এতিয়া বজাৰত গৈছিলে বজাৰত কিবা বজাৰ কৰিব গৈছিলে নে দোকান কি দোকান আছে আপোনাৰ এই আঁঠুৱা বিক্ৰী কৰোঁ এতিয়া সম্পূৰ্ণ আঁঠুৱা বিক্ৰী কৰি হৈ গৈছে মানে সম্পূৰ্ণ এটা দুটা বিক্ৰী হয় আৰু এই যে হেৰি ধান মৰা নেটবিলাক তাকে মানে এতিয়া আপোনাৰতো তাত থাকোঁতেতো অকণমান ভোক লাগিছিল হয় বজাৰ কৰি থাকোঁতে কি দি খালে আপুনি ঘৰৰ পৰা বনাই লৈ যাওঁ ঘৰৰ পৰা লৈ যায় ন তাতে ঘৰৰ পৰা লৈ যায় তাতে খাই দিয়া টিফিনত লৈ যায় ন অঁ তাৰপিছত আপোনাক বিশেষ কথা কেইটামান সুধিবৰ কাৰণে ৰখালোঁ আপোনাক বেয়া চেয়া নাপাব তো আপোনাৰ হেৰি কি কয় আপোনাৰ ল'ৰা ছোৱালী কেইজন মোৰ ছোৱালী এটা ল'ৰা দুটা বিয়া গৈছে নাই বিয়া চিয়া তেনেকৈ যোৱা নাই আৰু তাৰপিছত আপুনি ক'ৰ পৰা বিয়া পাতিছে আমি সেই তেজপুৰৰ ভাল অলপ জোৰকৈ ক'ব তেজপুৰৰ পৰা বিয়া পাতিছে ইমান দূৰৰ পৰা কেনেকৈ পালে অকণমান জনাবচোন মানে ৰাইজে জানিব বিচাৰে আৰু তেজপুৰ এইটো ৰিলেটিভ আছে ৰিলেটিভৰ মাজত হয় আৰু মানে এনেকৈ ডাইৰেক্ট ক'ৰবাত লগ পোৱাকৈ হৈছিল নেকি তেনেকৈ নাই তেনেকৈ লগ পোৱাকৈ হোৱা নাই নেকি নাই অঁ তাকে মানে সুধিলোঁ আৰুতো আপুনি বহুত কষ্ট কৰি আছে অঁ তাকে মানে আৰু এই ভিডিঅ' হৈ আছে এইফালে কি কৈ আছা তুমি ক'ত গৈ আছা এইফালে কেমেৰা অকণমান 10 টকা চাই থকা অকণমান তাৰপৰা আপোনাৰ পৰিয়াল কিমানজন কৈছিলে আমাৰ 5জন কেমেৰা আগত কিয় গৈ আছা তুমি কি লাগে বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ 10 টকা দিয়ক না বহুত ভোক লাগিছে ক'ৰ পৰা আহিছা গছৰ গুৰি মানুহবোৰ সেইফালৰ পৰা আহিছোঁ এতিয়াতো মই ইণ্টাৰভিউ লৈ আছোঁ ইণ্টাৰভিউৰ মাজত এনেকৈ কৰিব নাই 10 টকা দিয়ক মোৰ বহুত ভোক লাগিছে মানে কিবা খাব লাগে দাদা খাবৰ কাৰণে 10 টকা মাছ খুজিছে দিয়ে মানে 10 টকা মোৰ তাত নাই মানে মোৰ তাত 3000 টকীয়া নোট এটাহে আছে মোৰ তাত 3000 টকীয়া নোট এটাহে আছে ক'বা আহিছ ক'বা এইফালে আহাচোন মৰিগাঁও নাম কি তোমাৰ মোৰ নাম মৃদুলা কি কোৱা মৃদুলা সঁচা নাম মৃদুলা কি মতা মানুহৰ নাম থাকে এইফালে ইণ্টাৰভিউ লৈ আছোঁ আকৌ ডিষ্টাৰ্ব দিব আহিলা তুমি যাব আপোনাৰ হেৰি অলপ আগুৱাই হওক আপুনি দিয়ক না 10 টকা এটা কামোৰ দি নাথাকিবচোন অকণমান চাইডত থাকক তাৰপিছত আপোনাৰ ঘৰতো কোনো চাকৰি তাকৰি নাই তেনেকৈ আপুনি কিবা ঘৰ মানে চৰকাৰী ফালৰ পৰা ঘৰ কিবা কিবি পাইছে নেকি অকণমান ৰখকচোন কিয় কামোৰ দি আছ আমি পোৱা নাই ঘৰ পোৱা নাই যাব লাগে বহুত জেগা যাব আছোঁ কেমেৰাত ভিডিঅ' লৈ আছোঁ মই এইফালে কি কৈ আছা তুমি মই কিবা এটা কৈ বুজাই দিয়কচোন দিয়ক না বুজাই দিয়কচোন কি বুজাম দাদা আমি না আৰু 10 টকা দিয়ক আৰু 10 টকা দি দিলে দেখোন
দি দিয়কচোন আৰু আছে নাই নাই 10 টকা দিলোঁ আমাৰ কি বিজনেছ তই ভোক লাগিছে তেখেতৰ এইফালে বিজনেছ কৰে গম পোৱা নে নাই কিবা এটা আমি বজাৰত গৈ কিমান ইনকাম তুমি যোৱা আহিবলৈ যোৱাচোন মই তোমাক দি আছোঁ 100 টকা এটা বিজনেছত লাভ হয় তাকে 100 টকা নাম লাভ জনাব মোৰ নাম দীক্ষিত বিশ্বাস ক'ৰবাত গৈছিলে আপুনি মায়ঙত গৈছিলোঁ মায়ং এইফালে মায়ঙো যাব পাৰে নেকি পাই অঁ এনেই কিবা বজাৰত সোমাইছিলে চাগে নাই বজাৰত সোমোৱা নাই চাউল ৰিটেইল চাউল আনি গৈছোঁ ৰিটেইলৰ চাউল অঁ আপুনি চাউলটো চাউলে লৈ আহিছে চাউল লৈ বেগত হয় আপোনাৰ পৰিয়াল কিমান জনাব কিমান পৰিয়াল আমাৰ 5জন হা হা 5জন পৰিয়াল কেমেৰাৰ ফালে চাই পাব তাৰপৰা আপোনাৰ এনেই আপোনাৰ ঘৰৰ ফালে কিবা চাকৰি বাকৰি কৰা তেনেকৈ মানুহ আছে নেকি একো নাই খেতি পেটা কৰি আছোঁ অঁ তাৰপৰা ল'ৰা ছোৱালী আপোনাৰ কিবা আছে নেকি ল'ৰা 2টা আছে ছোৱালী 2টা আছে অঁ অকণমান ওচৰত আহিব অঁ ল'ৰা 2টা ছোৱালী এজনী বিয়া হৈছে নাই বিয়া হোৱা নাই বিয়া হোৱা নাই এনেইতো আপুনিতো মায়ং গৈছিলে হয় আপুনি কিমান টাইমত আজি গৈছিলে নেকি আজি গৈছিলে তাৰপিছত কিবা কিবি খালে নাই চাহ পানী খাই আছোঁ অনলি চাহ পানী খাই আহিছে চাহ পানী খাই আছোঁ ভাত চাত তেনেকৈ খোৱা হোৱা নাই নাই বজাৰতো সোমালে আপুনি বজাৰতে সোমাব পৰা নাই ডাইৰেক্ট ওলাই আহিছোঁ আৰু এইফালে দেখি আহিছোঁ মানে বিয়া এখন আছিলে তাত সোমাই আহিছে নাই বিয়াত সোমোৱা নাই ৰাস্তাত মাত দিছিল তাত সোমোৱাব পৰা দিছিল চিনাকি মানুহ সোমোৱা নাই তাত মানে আপোনাৰ চিনাকি আছে ঘৰৰ কিবা চিনাকি আছে নেকি চিনাকি আছে অঁ তাকে মানে সুধিলোঁ আপোনাৰ একদম বেয়া নাপাব আৰু ঐ ভিডিঅ' বনাই আছোঁ 10 টকা দিওঁ না ইফালে কি চাই আছোঁ বেঙা বেঙিকৈ 10 টকা দিয়কচোন বহুত দূৰৰ পৰা খোজকাঢ়ি যাওঁ ভিডিঅ' বনাই আছোঁ অকণমান হেৰি তাৰপৰা আপুনি চৰকাৰী ফালৰ পৰা কিবা অনুদানৰ কিবা পাইছে নেকি অনুদানৰ একো পোৱা নাই মানে ঘৰ চৰ তেনেকৈ পাইছে নেকি নাই একো পোৱা নাই দিয়ক না ঘৰ চৰ তেনেকৈ পোৱা নাই নাই আপোনাৰ BPL কাৰ্ড কিবা টকা আছে নেকি 10 আছে টকা বিহুৰ দিয়কচোন। কথা নাই নাই মোৰ তাৰ পইচা নাই কি ভিডিঅ' মই সুধি আছোঁ ইণ্টাৰভিউ লৈ আছোঁ আপুনি কি 10 টকা দিয়কচোন বহুত ভোক লাগিছে দাদা ইমান কামো দি আছে দি দিয়কচোন কিবা এটা দি দিয়ক আছে যদি নাই মোৰ তাত সেইটো নিজে খাব পৰা নাই আকৌ তাকেই এতিয়া কৈ আছোঁ দিয়ক না ভিডিঅ' বনাই আছোঁ বোলে কি কৈ আছে আপুনি তাৰপৰা আপুনি আপোনাৰ চাকৰি তাকৰি কোনো তেনেকৈ নকৰে তাৰপিছত চৰকাৰী ফালৰ পৰা কোনো একো নাপায় ৰাইজক কিবা ক'ব জনাব খুজিব নেকি নাই এতিয়া জনাই দিছোঁ এতিয়া কি হয় বা এতিয়া ক'ব পৰা নাই দিয়ক না হ'ল 10 টকা হ'ল কি 10 টকা এটা দিয়ক দাদা ইমান কামো দি কিবা এটা দি দিয়কচোন থাকা হাতে দিলোঁ মানে এই তাতে চাউল আছে চাউল লাগিব চাউল ল'বি হা চাউল নালাগে পইচাহে লাগে মোৰ তাত 3000 টকীয়া নোট এটাহে আছে মোৰ তাত নাই নহয় তেনেকৈ পইচা আপুনি দিয়কচোন নহ'লে মোৰ তাত থাকে তাত দিলোঁ হয় মই মোৰ তাত নাই নহয় ক'ৰ পৰা আহিছা বহুত দূৰ পাইছোঁ মানিপুৰ চৌৰিফালৰ পৰা আহিছোঁ বহুত দূৰ পৰা খোজকাঢ়ি আহিছোঁ এনেকৈ আহিছা এনেকৈ আহিছোঁ দি দিয়কচোন 10 টকা দি দিয়কচোন আছে যদি দি দিয়ক 3-4 দিন ধৰি খাব পৰা নাই তুমি এইফালে আহা পাৰিলে মোকো দিয়কচোন এতিয়া পাৰিলে মোকে দিয়ক মই চলংগৈ এতিয়া নাই জানো আৰু আপোনাৰ কিবা অনুমতি দিব নেকি ৰাইজক আপোনাৰ চৰকাৰী ফালৰ পৰা একো নোপোৱা হেৰিত অনুভৱ অনুমতি এতিয়া আহিলেহে মই দিয়া পাৰিম নাহিলে মই আমি কেনেকৈ দিম এতিয়া মানে হিমন্ত মামাক কিবা এটা কৈ দিয়া কি ক'ম এতিয়া ৰাস্তা আমাৰ নাই এতিয়া ক'ব লাগে এতিয়া কি ৰে আপুনি কিবা সুধি আছোঁ কি কৈ আছে অলপ দেখাচোন অলপ সুধি আছোঁ ভিডিঅ' বনাই দেখা নাই নেকি আৰু আপোনাৰ হেৰি কি আছিলে ঘৰটো ক'ত আছিলে সকলতলিত এইখন সকলতলি অঁ এইখন সকলতলি আপুনি কি লিখে বিশ্বাস লগৰ অঁ বেংগলী হয় ন অঁ কি পকেট চেক আপুনি দি দিয়কচোন ইমান কামো দি মোৰ তাত নাই মানে তেনেকৈ 3000 টকীয়া নোট এটাহে আছে লাগে যদি ল তাকে দেৰি নকওঁ মই আকৌ কাম আছে মই ঘৰত যাব লাগিব গৰু গাড়ী বান্ধিব আছোঁ অঁ তাকে মানুহ এটা পথাৰত গৰুকেইটা পথাৰত যাব নোৱাৰে কিবা এটা দি যাব নহ'লে কামো দি থাকিব মোৰ তাত নাই মোৰ থাকাতে মই খুচুৰা পইচা নাই মানে ভাতে খাব পালোঁ হোটেলত মই এতিয়া বজাৰত মই তিনিআলিতে চাৰিআলিতে আহিছোঁ মই ভাতে খাব পালোঁ মই পইচা থকা হয় এতিয়া পইচা নাকাৰণে মই ভাতে খাব মানে চাইকেলখন ভাল কৈছোঁ তাত গ'লগৈ 100-150 টকা এতিয়া চাহ পানী যেনে খাই চাহ পানী খাই আহিছোঁ আমি একো খাব পৰা নাই আমি কি খাম এতিয়া পইচা থকা মই দিব পাৰোঁ এতিয়া পইচা নাই এতিয়া কেতিয়া দিবি এতিয়া পাৰিলে আমাক দিবি এতিয়া চলা কৰি দিয়া ওলটাকে চলাইহে দিয়ক আমাক চলাই দিয়ক পইচা আছে তোমাৰ পইচা আছে দি দিয়ক ওলটাকে আমাৰ তাত নাই মানে নকওঁ এতিয়া আমাক সমস্যাৰ ভিতৰত আৰু তুমি অলপ সিফালে যোৱাচোন মই ইণ্টাৰভিউ লৈ আছোঁ মোৰ অলপমান মাল বনাব লাগিব মাল আছে ঘৰত হয় নেকি কালি বিজনেছত যাব লাগিব বিজনেছত গ'লে আমি চলিব পাৰিম নহ'লে আমি নোৱাৰিম চলিব কাৰণে এনেই আপুনি হাজিৰা কিবা কিবি কৰে হাজিৰা মানে মুড়ি কাৰোবাৰ কওঁ মুড়ি বিক্ৰী কৰে দিয়ক মুড়ি নাই নহয় এতিয়া চাউল আনিব গৈছোঁ নহয় এতিয়া কি মুড়ি খাবা মুড়িকে দিয়ক দি দিয়কচোন মুড়ি আছে নেকি মুড়ি নাই নহয় এতিয়া চাউল আছে চাউল খাব পাৰি আৰু মুড়ি চাউল খাব নোৱাৰি। সেইটো তেতিয়া মই কি দিম এতিয়া আপোনাৰ নামটো জনাব মোৰ নাম কমিৰাম বৰা কমিয়াম বৰা আপুনি আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ লঠাবুৰী লঠাবুৰী ক'ত গৈছিলে আপুনি মই গৈছিলোঁ দীঘলবুৰী দীঘলবুৰী গৈছিলে কিবা বজাৰ কৰিব গৈছিলে বজাৰ মানে এঘৰ মিতিৰৰ ঘৰলৈ গৈছিলোঁ এনেই আপুনি আজি কিহৰ লগত ভাত খালে ক'ব নেকি মই মাছে খাইছোঁ মাছে খাইছে বাৰু ঠিকে আছে বাৰু মাছে খাইছে বাৰু মাংস খাইছে গম পাইছোঁ কিন্তু আপুনি গাহৰি চাহৰি খায় নাই এনেই একো নাখাওঁ মই কলিতা মানুহ
কলিতা মানুহ হয়। মানে গাহৰি আগৰ পৰাই নাখায় আগৰ পৰাই নাখাওঁ আমি সৰুৰ পৰাই মুৰ্গী গাহৰি এইবিলাক নাখাওঁৱে হয় নেকি মানে জন্ম নোহোৱাৰ পৰাই নাখায় নাখাওঁ আমাৰ কোনো হেৰি নাখায় কোনো জাতিয়ে নাখায় আমাৰ ঘৰৰ কণীয়ে নাখায় কোনো নাখায় নাখায় মানে আপোনাৰ ল'ৰা ছোৱালী কেইজন ল'ৰা এটা ছোৱালী দুজনী বিয়া দিছোঁ ল'ৰাটো আছে বিয়া চিয়া পাতা নাই ল'ৰাটো বিয়া পতা নাই। বয়স কিমান মান হ'ব বয়স এতিয়া 28 বছৰ হৈ আছে বিয়া পতা নাই ঠিকেই বাৰু এতিয়া পৰিয়ালে তিনিটা এতিয়া বুঢ়া তিনিটা পৰিয়াল ন তিনিটা পৰিয়াল লঠাবুৰি কৈছিল ন লঠাবুৰি ঠিকে আছে বাৰু আপোনাৰ অকণমান হেৰিটো জনাবচোন মানে কি কিবা চাকৰি তাকৰি আছে নেকি আপোনাৰ একো নাই খেতিয়ক খেতিয়ক ন এনে শালি খেতি কৰিছে শালি খেতি কৰিছোঁ 4 বিঘা কৰিছোঁ 4 বিঘা কৰিছে কাটি আছোঁ মানে আমাৰ ইউটিউবত মানে চেনেল এটা আছে হয় অসমৰ লাইফষ্টাইল বুলি কয় মানে আমি ঘৰুৱা কিবা কিবি সোধোঁ আৰু তাকে মানে অকণমান সোধোঁ মানে বেয়া চেয়া নাপাব বাৰু বেয়া নাই একো বেয়া নাই তাকে আপোনাৰ হেৰি কি কয় এনে হেৰি নাম কি আছিলে এই ল'ৰাজনৰ নাম 10 টকা দিব নেকি ক'ৰ পৰা আহিছা বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ কি ক 10 টকা দিব নেকি ক'ৰ পৰা দিব এতিয়া টকা 10 আপুনি দিয়কচোন নহ'লে ক'ৰ পৰা দিম এতিয়া পইচা তেনেকৈ নাই নহয় মোৰ লগত আছে মানে 3000 টকীয়া নোট এটাহে আছে মানে एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी মানে এতিয়া আপোনাৰ তাত আছে নেকি নাই দিয়কচোন নাই দিয়কচোন নাই দিয়কচোন আছে যদি বহুত ভোক লাগিছে দিয়ক না অকণমান কেমেৰাটোৰ পৰা চাই দিয়ক ক'ৰ পৰা আহিছে আপুনি মৰিগাঁৱৰ পৰা আহিছোঁ আপোনাৰ তাত আছে নেকি দিয়ে দিয়কচোন মানুহটো কি নাই থাকিলে মই কিয় নিদিওঁ নাই দিয়ক না ককা আছে যদি নাই ঐ নাই মই এনেই কেইটামান হেৰি তৰকাৰী অলপ আনিব গৈছোঁ আলহী ঘৰ এইফালে ইণ্টাৰভিউ লৈ আছোঁ মাজতে আকৌ ডিষ্টাৰ্ব দিব আহিছা আপুনি দিয়কচোন কিবা এটা আপুনি কৰিলে। তাতে বহি থাকচোন থাককচোন এইফালে দিয়ক বহি না। থাকচোন মই দি আছোঁ বাৰু অকণমান দেৰিকৈ ঠিক দিয়ক আছে না বহুত ভোক লাগিছে হা ককা আপুনি কিবা এটা কৰি দিয়ক না মোনাত কি আনিছে এই অমিতা আহিলে কি কুমিলীয়া অমিতা অকণ কি খায় সেয়া খাব নেকি দি দিয়ক নহ'লে অমিতাকে এটা দি দিয়ক নহ'লে অমিতা নিব এটা সেইটোৱে সেই আলহী ঘৰৰ পৰা মই সেয়া অমিতা লৈ আহিছোঁ তৰকাৰী খাব অসুখীয়া মানুহ দি দিয়ক নহ'লে অমিতাকে এটা দি দিয়ক নহ'লে বহুত ভোক খাবি লাগিছে অমিতা খাবি অমিতা নাখাওক কি খাবি 10 মোৰ তাত টকা 3000 টকীয়া নোট এটাহে আছে মোৰ তাত নাই নহয় তেনেকৈ পইচা আপোনাৰ তাত আছে নেকি নাই থাকিলে মই নিদিওঁ নেকি এতিয়া হৈছেনে মই যাব পাৰোঁনে আপোনাৰ তাকে সুধিলোঁ আপোনাৰ ল'ৰাটোৰ নাম কি কৈছিলে মাধৱ বৰা মাধৱ বৰা কৈছিল ন এনে পঢ়ি আছে নেকি নাই খেতি কৰে খেতি কৰে ঠিকে আছে বাৰু দিয়ক না ককা আছে আপুনি কিয় কেমেৰা সন্মুখত আহি আছে দিয়কচোন কিবা এটা আছে নেকি দিয়ক নাই মোৰ নাই থাকিলে মই নিদিওঁ নেকি একো নাই নাই বুলি কৈ আছোঁ এতিয়া বুজি নাপায় নেকি আপুনি দিয়ক আপুনি দিয়ক নহ'লে মই গৈ থাকোঁ মোৰ তাত নাই নহয় গৈ থাকোঁ যায় নেকি যাওঁ ঠিক আছে বেয়া চেয়া নাপাব আৰু একো বেয়া নাই। ইণ্টাৰভিউটো দিয়াৰ কাৰণে খুৰা এইফালে আহচোন এইফালে আহ তই থাক এইফালে অকণমান থৈ দিয়ক কেমেৰাখন মুখত আহক নাই নাই অফ অসুবিধা আছে নকৰিব মোৰ গৰু আছে পথাৰত মই যাব লাগে তাকে এজন ভিখাৰী নহয় একচুৱেলি মানে আমি মানে প্ৰেংক কৰি আছোঁ আমি মানে সেই এই মানে ইউটিউব চেনেল এটা আছে চেনেল আছে আমি ধেমালি ভিডিঅ' বনাওঁ হ'ব। মানুহক মানে মনোৰঞ্জন দিওঁ ই ভিখাৰী নহয় আমাৰ লগৰে হয় হয়। আপোনাক মানে আপোনাৰ ৰিয়েকশ্যনটোহে চাব বিচাৰিছোঁ হয়। আপোনাক কি ৰিয়েকশ্যন আহে মানে তাকে চাব বিচাৰিছোঁ থাকিলে মই দিলোঁ হয় কিন্তু এই টকা 10 বুজিছেনে সেইটো কোনো কথা নাই সেইটো কোনো কথা নাই খালি আপোনাৰ ৰিয়েকশ্যনটোহে লাগে Reaction মানে কেনেকুৱা হয় তাকে মানে চাইছোঁ আপুনি একদম বেয়া নাপাব ভাল নাই লাগিলে একো বেয়া নাই দিয়ক না আপোনাক সঁচা কথাটো কৈ দিওঁ একদম বেয়া নাপাব এজন মোৰ বন্ধুৱে হয় এইটো আপোনাৰ 10 টকাটো লওক এজন বন্ধুৱে পইচা 10 টকা দিছিল দেই পইচাটো দি দিয়া এইটো আপোনাৰ 10 টকাটো নাই শুনক আপোনাক কথাটো বুজাই দি আছোঁ অঁ বুজাই দি আছোঁ আমি এনে ধেমালি ভিডিঅ' বনাওঁ ইউটিউব চেনেল এটা আছে তাতে ধেমালি ভিডিঅ' বনাওঁ মানে আমাৰ এণ্টাৰটেইনমেণ্ট ভিডিঅ' বনাওঁ মানে এজক দেখাবৰ কাৰণে তো মানে ইয়াক মানে আজি ভিখাৰী বনাই লৈ আহিলোঁ হাঁ মানে ৰিয়েকশ্যনটো চাম বুলি ভাবিছিলোঁ আপোনাৰ বা আপোনাৰ ৰিয়েকশ্যনটো ঠিকে আছে বাৰু আৰু আপুনি পইচাও দিছে বহুতখিনি ভাল লাগিছে এটা হেণ্ডছেক এটা মজাকৈ হৈ যায় আৰু ভাল হেণ্ডছেক এটা দি দিয়ক এজন ভিখাৰী নহয় এটা দি দিয়ক বহুতখিনি গম পাইছা বহুতখিনি আহি বাবে এজন ভিখাৰী নহয় মোৰ লগতে আহিছে চ' আমি মানে ইউটিউবত ধেমালি ভিডিঅ' বনাওঁ তো মানে অডিয়েঞ্চক মানে এণ্টাৰটেইনমেণ্ট দিওঁ আৰু এনে ভিখাৰী এজন বনাই পেলাই লৈ আহিলোঁ তো আপোনাৰ ৰিয়েকশ্যনটো চাম বুলি লৈ আহিছিলোঁ ৰাস্তাৰ আগতো দেখা পাই আছোঁ দেখা পাই আহিছিলে নেকি তাকে মানে বা হৈছে কিবা এটা বাৰু হ'ব বা হৈছে আৰু এটা কাপোৰ কানি আছে যি ঠিক আছে তাকে বাৰু একদম বেয়া নাপাব অলপ টাইম অলপ লছ কৰিলোঁ ঠিক আছে আপুনি মজাকৈ হৈ যাব হা এতিয়া তো গাইজ ভিডিঅ'টো মানে বনাব যাওঁতে বহুতখিনি ৰাতি হ'লে লাষ্টৰ শ্বুটটো আপোনালোকে গম পাইছে চাগে লাষ্টৰ শ্বুটটো কাৰণ দেৰি হৈ গৈছে মানে অকণমান পলম হৈ গ'ল আৰু আহি পোৱা বহুতখিনি দেৰি হৈ গৈছে তো তাৰ কাৰণে অকণমান দেৰি হ'ল ফিনিচিংটো দিবৰ কাৰণে দেৰি হ'ল
আৰু ভিডিঅ'টো কেনে পালে জনাব নাপাহৰিব, কমেণ্টত গৈ কমেণ্ট এটা দি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব। তাৰ আগতে এটা কথা কওঁ, মানে ভিডিঅ'টো বনাব যাওঁতে 2 দিন লাগিছে, কাৰণ এদিনত মানে এটা শ্বটহে ল'ব পাৰিছোঁ। যোৱাকালি যেতিয়া গৈছিলোঁ ন, তেতিয়া এটা শ্বটহে ল'ব পাৰিছোঁ। আৰু আজি মানে 2টা শ্বট হৈছে, টোটেল মিলাই 3টা শ্বট মিলাই পেলাই মজাকৈ ভিডিঅ'টো দিছোঁ আপোনালোকক। আৰু এনেকুৱা ধৰণৰ মজা ভিডিঅ' দি যাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে মোৰ নতুনকৈ কি কয় হোৱাটছআপ চেনেলটো ফ'ল' কৰা নাই, তো ফ'ল' এটা কৰি ল'ব। মানে তাত মই মানে নতুন কি কয় ভিডিঅ' আপডেটবিলাক পাই থাকিব, ক'ত যাওঁ কেনেকৈ বনাওঁ তেনেকুৱা আপডেটবিলাক পাই থাকিব। তো চেনেলটো ফ'ল' কৰি ল'ব। আৰু ভিক্ষাৰীজনৰ অনুভৱটো অলপ জানো আমি। হয়, ভিক্ষাৰী পাত লৈ মানে ভালে লাগিছে, মানে আৰু লাজও লাগিছে। তথাপিও তাৰ মাজতে কৈছোঁ আৰু বহুতে মানে ঘূৰি মানে চাই যায় মোক, মানে চিনাকিও বহুত ওলাইছে। তাৰ মাজতে আৰু কৈছোঁ আৰু ভিক্ষাৰী পাত। তাকে মানে অকণমান কষ্ট হয়, কিহৰ কাৰণে ভিক্ষাৰী পেং এটা কৰিব গ'লে বহুতখিনি কষ্ট হয় বাৰু। আৰু গম পায় আৰু লাজ অকণমান লাগে, তাৰ কাৰণে অকণমান ক্ষমা কৰি দিব। চ' লাজটো লাগিবই, কাৰণ এটা পেং কৰিব গৈ আছোঁ ন, তাৰ কাৰণে অকণমান লাজ লাগিব। তো মানে ভিডিঅ'টো বেছি দীঘল নহ'ব চাগে, তথাপিও অকণমান দীঘল হ'ব। তাৰ কাৰণে বেয়া চেয়া নাপাব, যিমানখিনি দিছোঁ তাৰ কাৰণে সন্তুষ্ট হৈ কিনে ভিডিঅ'টো চাব মজাকৈ, আৰু লাইক কৰিব, কমেণ্ট কৰিব মজাকৈ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰি ল'ব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ আৰু এণ্ড কৰিলোঁ। বাই বাই।